নমস্কাৰ দেই বন্ধু বান্ধৱীসকল। কি হ'ল গম পাই নাই, এই ঘৰৰ ওচৰতে বাৰ্থডে এটা আছিলে। বাৰ্থডেটো খাবলৈ গ'লোঁ গম পাই নাই। তাৰপৰা কামৰ পৰা গৈ মানে বাৰ্থডেটো খাবলৈ গৈছোঁ আৰু ৰাতি পাতিছিলে। তাৰপিছত আৰু গৈছোঁ আৰু বাৰ্থডেত মানে কি দিছে আপোনাৰ মাছ মাংস দুয়োটাই দিছে। মই মানে মাংসটো নাখাওঁ আৰু মাংস নোখোৱা মানুহখিনিক মানে বেলেগকৈ বহাইছে, মাছ দিছে আৰু তাৰপিছত কি হ'ল আপোনাৰ লাইনটোত বহিছোঁ আৰু বাকী মানে লাইনত বহা মানুহখিনি মানে গোটেই মানে ভাতৰ প্লেটখিনিত মানে মাছৰ পিচটো অকণমান ডাঙৰ মোলে পৰিলে, ভাল মানে কাৰোবালৈ এই বুকুখন পৰিছে, কাৰোবালৈ নেজডাল পৰিলে, কাৰোবালৈ এই কাণত পৰিছে, এনেকুৱা হৈছে। আৰু মোলৈ মানে একদম ভাল মাছ এডোখৰ পৰিছে মানে হা। বাকীকেইটাই যিকেইটা চাউনি দিলে নহয়, মই ভাত খাই থাকোঁ ঘৰ আহি প্ৰথম পাইছোঁহি। 3বাৰ গৈছোঁ, 3বাৰ গম পাইছে নহয় ক'লৈ গৈছোঁ। বিহু মানুহৰ লগত খাব নাপায় দেই, ইমান চকু চৰহা পেট কুলি গৈ